আজি আমি গছৰ পৰা বগৰী পাৰিম আৰু আটাইকেইজন ল'ৰা লগৈ বগৰী খাম। নমস্কাৰ বন্ধুসকল, আজি আমি বগৰী খাম, বগৰী চকলিয়াই খাম। বগৰী চকলিয়াই খাই বহুত বঢ়িয়া লাগে। বগৰীক আমি জুজুবে বুলিও জানো। ইয়াৰ চাইণ্টিফিক নামটো হ'ল জিজিফাছ জুজুবা বুলি। ইয়াক বিভিন্ন নাম আছে আৰু ৰেড ডেট, চাইনিজ জুজুবে এনেকৈ বহুত বিভিন্ন ধৰণৰ নাম আছে। বগৰীত আপোনাৰ বহুত পৰিমাণে আপোনাৰ দেহত লাগতিয়াল খনিজ পদাৰ্থ, ভিটামিন এইবিলাক থাকে। এ ভিটামিন থাকে, তাৰপিছত ভিটামিন B6 থাকে, ভিটামিন C থাকে, কেলছিয়াম, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফচফৰাছ, পটেছিয়াম, ছ'ডিয়াম, জিংক আটাইবিলাক থাকে। গতিকে বগৰীটো খালে আমি এইবিলাক ভিটামিন, খনিজ পদাৰ্থ আমি পাওঁ। কেৱল খনিজ পদাৰ্থ বা ভিটামিন পাওঁ সেইটো ভাবি আমি বগৰী নাখাওঁ। বগৰী আচলতে বহুত ভাল লাগে খাই। বগৰী বিভিন্ন টেষ্টৰ বগৰী আছে। কিছুমান কেহাৱা লাগে, কিছুমান বঢ়িয়া মিঠা লাগে, কিছুমান টেঙা লাগে। এইডাল বগৰী আপোনালোকে দেখিছে, এইডাল বগৰী অকণমান কেহা, তথাপি খাই ভালেই লাগে। বগৰীৰ আপোনাৰ এটা ভাল ফল বগৰীৰ পৰা বিভিন্ন আচাৰ বনাব পাৰি। বগৰীৰ পৰা চাটনি হয়, বগৰী ৰান্ধিও খাব পাৰি, বগৰী গুড়ি কৰি খাব পাৰি। বিভিন্ন ধৰণে বগৰী খোৱা পদ্ধতি আছে, আমি জানোৱেই। মই আৰু ইয়াত বহলাই এইবিলাক খোৱাৰ দৰকাৰ নাই। বেছিভাগ মানুহে বগৰী কেনেকৈ খাই ভালকৈ জানে, মোতকৈ কিছুমানে বেছিকৈ জানে। তথাপি যিহেতু বগৰী খাবলৈ ওলাইছোঁ, গতিকে বগৰীৰ বিষয়ে অকণমান কৈ আছোঁ আৰু। মোৰ মনত আছে, সৰুতে আমি বগৰী খোৱাৰ কাৰণে পথাৰে ঘূৰি ফুৰিছিলোঁ, বগৰীৰ গছৰ তলে। সেইবিলাক আৰু অতীত হৈ গ'ল। এতিয়াও বগৰী দেখিলে মনটো অতীতলৈ ঘূৰি যায়। বগৰী ফলৰ বহুত বেনিফিট আছে, হেল্থ বেনিফিট বহুত আছে। আচলতে এইটো সময়ত বগৰী ওলোৱাৰ কাৰণেই কিজানি যে এইটো সময়ত যিবিলাক মানে ধৰক শুকান বতৰত বগৰী খোৱাটো নিশ্চয়কৈ উপকাৰী। সেইকাৰণে এইটো সময়ত বগৰী ওলায়। বগৰীয়ে মানুহৰ মানসিক শক্তি বঢ়ায় বুলিও কয়, বহুতে কয়। আৰু বগৰীৰ এইটো এটা বেনিফিট আছে, মই নেটত চাৰ্চ কৰিও পাইছোঁ এই বস্তুটো, যে বগৰীয়ে মানে মানুহৰ কি হয়, মানসিক শক্তিৰ বিকাশ কৰে আৰু মনটো ঠাণ্ডা ৰাখে। আৰু আমাৰ গাঁৱলীয়া ভাষাটো আগতে মই ঘৰতে সৰুতে শুনিছিলোঁ যে বগৰীয়ে মানে কি হয়, চৰ্দি কফ হৈ থাকিলে বগৰী খাব নিদিয়ে, বা বগৰী খালে ঠাণ্ডা বেছিকৈ লাগে বুলি কয়, বা ঠাণ্ডা পায় বুলি কয়। এইটো আচলতে সঁচা কথা। কিন্তু কথাটো হ'ল কি, বগৰীয়ে মানুহৰ মগজুটো ঠাণ্ডা কৰে। শৰীৰৰ এফেক্টটো ভালেই হয় বাৰু, তথাপি মগজু ঠাণ্ডা কৰি ৰাখে বুলি নতুনকৈ ধৰক চাইণ্টিফিক ৰিচাৰ্চবিলাকত এইটো ওলাইছে। বগৰী ফলটো ডায়েবেটিছ বা ৱেট লছৰ কাৰণেও ভাল বুলি কয়। এইটো ধৰক এটা চাইণ্টিফিক ৰিচাৰ্চ ইয়াৰ ওপৰত হৈ আছে। কিমান ভাল কিমান বেয়া এইটোতো ধৰক মই ভালকৈ ক'ব নোৱাৰিম, তথাপি ভাল বুলি মই শুনিছোঁ আৰু মই নেটত চাৰ্চ কৰি পাইছোঁ, ভাল বুলি কয়। তথাপি যিয়েই নহওক, যিকোনো ফলেই হওক বা যিকোনো বস্তুৱেই হওক, অধিক মাত্ৰাত খোৱাটো ঠিক নহয়। অধিক মাত্ৰাত খালে কিবা নহ'লেও কিবা শাৰীৰিক মানে ধৰক অসুস্থতাও দেখা দিব পাৰে। গতিকে বগৰী ভাল ফল হ'লেও বহু পৰিমাণে খোৱাটো উচিত নহয়। আৰু অৱশ্যে কথাটো হ'ল কি, বগৰী এটা নিৰ্দিষ্ট 3 মাহমানৰ কাৰণেই ওলায়। আমাৰ গাঁৱলীয়া বগৰীৰ কথা কৈছোঁ। আজিকালি আৰ্টিফিচিয়েলি বৈজ্ঞানিক পদ্ধতিত বছৰৰ গোটেইকেইটা মাহতে বগৰীও ওলাব পাৰে, মই নাজানো এইটো। কিন্তু আমাৰ গাঁৱলীয়া ইয়াত আমাৰ এইবিলাক ঠাইত 3 মাহমানৰ কাৰণে আমি বগৰী পাওঁ। আৰু এই বগৰীখিনি মানে কি হয়, কেঁচাই খাওঁ, তাৰপিছত শুকাইও থ'ব পাৰি, গুড়ি কৰি থ'লে গোটেই বছৰ দিন খাব পাৰি। বগৰীৰ মানে যিটো গুড়ি কৰি এইটোৰ পৰা যিটো চৰবত বনোৱা হয়, সেইটো খায়ো বহুত ভাল লাগে। বগৰীত এণ্টি অক্সিডেণ্ট থাকে, ভিটামিন চিৰ পৰিমাণো বহুত থাকে। গতিকে ইয়াৰ বগৰী খোৱাৰ পিছত বগৰী খাই থাকিলে মানে মানুহৰ স্কিনখন বহুত গ্ল' কৰে, স্কিনৰ উজ্জ্বলতা বগৰীয়ে বঢ়ায় বুলি কয়। গতিকে বগৰীৰ এই এটা বহুত ডাঙৰ এডভান্টেজ।
গতিকে বগৰীৰ বিষয়ে মই যিখিনি অলপ চলপ পঢ়িছোঁ শুনিছোঁ দেখিছোঁ এইখিনি বিষয়ে অকণমান আলোচনা কৰিলোঁ এই সুযোগতে। গতিকে আহক আমি বগৰী খাওঁ, আপোনালোকে ভিডিঅ'টো চাওক আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব চেনেলটো, শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বেলেগ ল'ব আৰু কোনোবাই ক'বা আছে না থৈছো দে হেল্ল' আৰু কাম লাগব হেল্ল' বাপু লো ভুলি যা অলপ লো তোলাৰ লো খালিছ পা গৈছে খাল দাউ হারে আরে খাল দি দালা হলা কই যদি শুখা নহয় যদি কাঁচা হলা এদিপ মুখত ধৰ একবাৰ